হেল্ল' এভৰিৱান, সকলোকে আমি অসমীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি লালমোহনৰ এটা ৰেচিপি লৈ আহিছোঁ, গতিকে বলকচোন যাওঁ। এইফালে লালমোহনৰ কাৰণে প্ৰয়োজন হোৱা বস্তুকেইটা মই প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ। ঘি লৈছোঁ, অকণমান গাখীৰ লৈছোঁ, চ'ডা খাৰ আৰু লৈছোঁ 3টা আমুলৰ পাউডাৰ গাখীৰৰ পেকেট। এটা ডাঙৰ কাপেৰে একাপ আটা লৈছোঁ আৰু সেই কাপটোৰে আধা কাপ ময়দা লৈছোঁ। লগতে এয়া চ'ডা খাৰখিনিও দি দিছোঁ আৰু এয়া মই লৈছোঁ আমুল গাখীৰ পেকেট 4টা। এয়া 10 টকীয়া পেকেট হয়, এনেকুৱা মই আমুলৰ পেকেট 4টা দি দিছোঁ। আমুলৰ পেকেটকেইটা দিলে লালমোহনকেইটাৰ টেষ্টটো অকণমান ভাল হয়। অকল আটা নহ'লে ময়দা দিও বনাব পাৰে। এইখিনি মই এখন চালনীৰে ধুনীয়াকৈ চালি ল'লোঁ। এতিয়া মই এখন চামুচেৰে 1.5 চামুচ ঘি দি দিছোঁ। এইখিনি অন্নপূৰ্ণা ঘি হয়। ঘিখিনি এতিয়া মই ভালদৰে ইয়াৰ লগত সানি ল'ব লাগিব। ঘিখিনি সনাত আটাখিনি ঠিক এনেকুৱা ধৰণৰ হ'ব লাগিব। তাৰপিছত ইয়াত মই এতিয়া গাখীৰখিনি দি মঠিব পাৰিম। এয়া অকণমানকৈ গাখীৰ দি ডোটো মই বনাই ল'ব লাগিব। গাখীৰ প্ৰথমতে বেছি দি নিদিব। প্ৰথমতে গাখীৰখিনি বেছি দি দিলে ডোটো বহুত ঢিলাও হৈ যাব পাৰে, কাৰণে অকণমানকৈ দি এয়া মই দেখিছেনে এটা ডো বনাই ল'লোঁ ধুনীয়াকৈ। ডোটো মই প্ৰায় হাতৰ তলুৱাৰে 15 পৰা 20 মিনিট সময় মঠি আছিলোঁ। এতিয়া এইখিনি মই 4টা ভাগত ভাগ কৰি ল'ম। এতিয়া এইখিনি আৰু অকণমান সময় হাতৰ তলুৱাৰে মোহাৰি ভালকৈ মঠি ল'ব লাগিব। বলটো যদি অকণো ক্ৰেক নোহোৱাকৈ ধুনীয়াকৈ হয়, তেতিয়াই আমাৰ ডোখিনি লালমোহনৰ কাৰণে ৰেডি বুলি গম পাম। এতিয়া মই এটা বল বনাই চাই লওঁ। এই বলটোত অকণো ক্ৰেক থাকিব নালাগিব। যদি অকণমানো ক্ৰেক থাকে তেতিয়াহ'লে লালমোহনকেইটা ফাটি যাব। এয়া মোৰ ধুনীয়াকৈ বল এটা হৈ গৈছে। এতিয়া মই বাকীকেইটা বলো তেনেকৈ বনাই ল'ম। এয়া দেখিছেনে, বলটোত কোনো ধৰণৰ ক্ৰেক নাই। এইফালে মই চুগাৰ চিৰাপখিনিও বনাবলৈ লৈ লৈছোঁ। এফালে এটা কাপত 1 কাপ চুগাৰ লৈছোঁ আৰু সেই কাপটোৰে 1.5 কাপ পানী ল'ব লাগিব। এতিয়া ইয়াত মই এটা ইলাচি ফালি দিছোঁ আৰু লগতে এইখিনি অকণমান সময় উতলিবৰ কাৰণে দিছোঁ। চুগাৰ চিৰাপখিনি বৰ বেছি ডাঠ হ'ব নালাগে লালমোহনৰ কাৰণে। এইফালে মোৰ বলকেইটাও ধুনীয়াকৈ বনোৱা হৈ গৈছে। এয়া এখন কেৰাহীত মই ৰিফাইন গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ। ৰিফাইনখিনি বৰ বেছি গৰম হ'ব নালাগে, অকণমান গৰম হ'লেই হয়। ৰিফাইনখিনি বহুত বেছিকৈ গৰম হ'লে লালমোহনৰ বলকেইটা সোনকালে ৰঙা পৰি আহিব আৰু ভিতৰখিনি ভালকৈ নিসিজিব। সেইকাৰণে একেবাৰে ল' ফ্লেমত ৰিফাইনখিনি অকণমান গৰম হওঁতেই দি একেবাৰে কম জুইত লৰাই ভাজি থাকিব লাগিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। লগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰায় 10 মিনিটমান সময় ল' ফ্লেমত ফ্ৰাই কৰাৰ পিছত মোৰ লালমোহনকেইটা এয়া ধুনীয়াকৈ ৰঙা পৰি আহিছে। মই ইমানটো জোখতে ৰাখিছোঁ। এয়া লালমোহনকেইটা অকণো নফটাকৈ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এইখিনি গৰমে চুগাৰ চিৰাপখিনি দি দিম। চুগাৰ চিৰাপত লালমোহনখিনি মই প্ৰায় এটা ৰাতিৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এতিয়া লালমোহনকেইটা অলপমান ফুলি আহিছে আৰু আমাৰ লালমোহন ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন। লালমোহনকেইটা খুবেই ভাল হৈছিল।